নমস্কাৰ সঁচাকৈ বহুত ভাল লাগিছে আজি এই মিলনভূমিত আমি টংলা আঞ্চলিক সন্মিলনীত বহাগ বিহু উৎসৱ উদযাপনৰ সময়ত সকলোৱে আহি একে ঠাইতে আমি মিলিত হৈছোঁ বিভিন্ন কৃষ্টি সংস্কৃতিয়ে সঁচাকৈ বহুত ভাল লাগিল মনটো আজি ভৰি গ'ল সকলো কৃষ্টি সংস্কৃতি আমি ইয়াতে দেখা পালোঁ খুবেই ভাল লাগিছে আমাক আমন্ত্ৰণ কৰি মাতি আনিছে যিহেতু আমি আজি টংলা যুৱ মঞ্চই যিটো কৰিলে ৰূপালী জয়ন্তী খুবেই ভাল লাগিলে আজি আমাৰ দীপুদা আহিছে আৰু অহাকালিলৈ জুবিতাও আহিব আমি তিনিদিন যিটো পদক্ষেপ লৈছে কাৰ্যসূচী এই তিনিদিনতে আমি আহিম আৰু আগন্তুক এনেকুৱা চলি থাকে টংলা যুৱ মঞ্চত আজি ৰূপালী জয়ন্তী পৰ্বৰ আজি তিনিদিনৰ কাৰ্যসূচী সংস্কৃতি সমাজত সম্পন্ন হৈ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে হাইস্কুল খেলপথাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এই ৰূপালী জয়ন্তী পৰ্বৰ তৃতীয় দিনৰ কাৰ্যসূচী হৈ পৰিছে ইয়াত কাৰ্যসূচী আছে আমাৰ সাত ৰাতি নীতিগত আমাৰ সাত ৰাতি উৎসৱ কৰা হ'ব Oh, I don't.